নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাইনাই মোৰ চেনেল মাইনাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ প্ৰথমটি ব্লগ আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ ভিডিঅ'বোৰ লাইক কৰিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো যেন ভাল পায় আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই ক'ব খুজিছোঁ যে মোৰ মাতটো এইকেইদিন বহুত বেয়া হৈ আছে। হেল্ল' বন্ধু বান্ধৱীসকল, বিচনাৰ পৰা শুই উঠিয়ে মোবাইল হাতত লৈ ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। গমে পাইছে চকু দেখিয়ে এইমাত্ৰ শুই উঠিলোঁ। এতিয়া বাজিছে 5:10 আৰু মই এতিয়া যাম মৰ্ণিং ৱাকলৈ যোৱাৰ আগতে মই এগিলাচ কুহুমীয়া গৰম পানী খাই যাওঁ। বলক, এয়া মই গৰম পানী লৈ লৈছোঁ। ৰাতিপুৱা খালী পেটত ব্ৰাছ নকৰোঁতে পানী খালে মুখৰ ভিতৰত থকা লেলাৱটিবোৰে বোলে শুনামতে পেটৰ ভিতৰৰ বহুখিনি সমস্যাই সমাধান কৰে। সেইকাৰণে মই পানীগিলাচ ব্ৰাছ নকৰাকৈ খাই লওঁ ৰাতিপুৱা। পানী খালোঁ। এতিয়া মই কাপোৰ চেঞ্জ কৰি মৰ্ণিং ৱাকলৈ যাম। বলক, এয়া মই পিন্ধি ল'লোঁ জোতা আৰু বলক এতিয়া আমি মৰ্ণিং ৱাকলৈ যাম। তলাটো খুলি লওঁ আগতে। এতিয়া মই আহি গ'লোঁ। আজিতো বহুত দেৰি হৈ গ'ল। এতিয়া মই যাই লগ কৰিব গৈ আছোঁ মোৰ লগৰ ফ্ৰেণ্ড এজনী। তাই আৰু মই যাম। বলক আপোনালোকক দেখুৱাই ৰাখিম। সৌজনী তাইক লগ কৰি লওঁ, তাৰপিছত আমি যাই থাকিম। ব'লা, এইজনী তাই। এতিয়া আমি যাই আছোঁ মৰ্ণিং ৱাকলৈ। হাই কৈ দিয়া আৰু আপোনালোকক লগ পাই আছোঁ। এতিয়া তাইক এৰিলোঁ। এতিয়া মই গৈ আছোঁ। অকণমান বাট আছে, পামেই আৰু ঘৰ গৈ। হেই গাইজ, মৰ্ণিং ৱাকৰ পৰা আহিয়ে ব্ৰাছ কৰিলোঁ। তাৰপিছত অকণমান ৰেষ্ট লৈছোঁ। যিহেতুকে আজি বহুখিনি খোজকাঢ়িলোঁ, সেইকাৰণে ভাবিলোঁ অলপমান ৰেষ্ট লৈ লওঁ। তাৰপিছত মই অলপমান এক্সাৰচাইজ কৰিম। বিশেষ নাজানো, কিবা যদি ভুল হয় আপোনালোকে কৈ দিব। মই যিখিনি সদায় কৰোঁ সেইখিনি আপোনালোকক দেখুৱাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এক্সাৰচাইজ কৰাৰ আগতে প্ৰথমতে মই মোৰ গাটো ফ্ৰী কৰি লওঁ, অলপ ষ্ট্ৰেচিং কৰি লওঁ। আপোনালোকে চাই থাকক। ভিডিঅ'টোত মই এক্সাৰচাইজবোৰ ভালকৈ দেখাব পৰা নাই, বহুত লম্বা হৈ যায় কাৰণে ভিডিঅ'টো মই কাটি ফাষ্ট কৰি দি দেখাইছোঁ। আপোনালোকে চাই থাকিব। এতিয়া মই মোৰ য়োগা মেটখন পাৰি লৈছোঁ। ইয়াৰ পিছত মই অকণমান য়োগা কৰিম। আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টোত চাগে আপুনি
ভাবিছে যে মই বহুত স্পীডত কৰিছোঁ, কিন্তু নহয়, ভিডিঅ'টো মই ফাষ্ট কৰি দিছোঁ, সেইকাৰণে দেখিবলৈ এনেকুৱা হৈছে। তাৰপিছত মই অলপ প্ৰাণায়াম কৰিছোঁ। এতিয়া মই কৰিছোঁ সূৰ্য নমস্কাৰ। আপোনালোকে চাই থাকিব। যদি মোৰ কিবা ভুল হৈছে আপোনালোকে কমেণ্টৰ জৰিয়তে মোক জনাই দিব। এক্সাৰচাইজ হৈ গ'ল। এতিয়া মই এক কাপ গ্ৰীণ টি খাম, ভাগৰ লাগি গৈছে। এক কাপ গ্ৰীণ টি খাম, তাৰপিছত ব্ৰেকফাষ্ট কৰিম। আপোনালোকে চাই থাকিব মই দিনটোত কি কি কৰি থাকোঁ, আপোনালোকক দেখুৱাই থাকিম। লগ পাই আছোঁ। অলপ ফ্ৰেছ হৈ ল'লোঁ। ইমান গৰম লাগিছিলে, আজি বহুত গৰম পৰিছে, কিন্তু অকণ অকণ বতাহো দি আছে। তথাপিও এক্সাৰচাইজ কৰাৰ কাৰণে মানে বহুত বেছিয়ে গৰম লাগিলে। চ' মই মুখ হাত ধুই আহিলোঁ, ড্ৰেছটোও চেঞ্জ কৰি ল'লোঁ। এতিয়া অকণমান বহিছোঁ, তাৰপিছত ব্ৰেকফাষ্ট কৰিম। আপোনালোকক এটা বস্তু দেখাওঁ ব'লক। আমাৰ ঘৰত এটা বস্তু আছে, দেখাওঁ আপোনালোকক ব'লক। এয়া চাওক, পুচকু পুচকু, এয়া পুচকু পুচকু আছে আমাৰ ঘৰত। এয়া আছে ধুনু, এই ধুনু। এইকেইটা আমি আনিছিলোঁ আজিৰ পৰা 2-3 মাহমান আগত। তাৰপিছত এইজনী মাক হয়, এইজনীয়ে পোৱালি জগালে। প্ৰথমতে দিলে 3টা, তাৰপিছত আৰু এইকেইটা দিলে 5টা। 3টাটো বেলেগকৈ থৈ দিছোঁ, দেখাম আপোনালোকক। এইটো চাওক কি দৌৰি আছে। চিকু চুকু চুকু, আৰে 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 আৰে। আগতে জন্ম পোৱা পোৱালিকেইটা এইটোত থৈ দিছোঁ সিহঁতৰ দেউতাকৰ লগত। নহ'লে মাকজনীয়ে সিহঁতক মাৰিব খোজে, নতুনকৈ দিয়া পোৱালিকেইটাৰ লগত থাকিব খোজে তাই। সেইকাৰণে সিহঁতক বেলেগকৈ আৰু ইহঁতক বেলেগকৈ থৈ দিছোঁ। হে গাইজ, ব্ৰেকফাষ্ট খাই আজৰি হ'লোঁ। এতিয়া সময় হৈছে 9:15। আৰু ব্ৰেকফাষ্টত মই বিশেষ একো নাখাওঁ। সদায় মই ওটছ খাওঁ গাখীৰৰ সৈতে। মাহঁতে ভাত খায়, কিন্তু মই ওটছ খাওঁ ডেইলি। এতিয়া মই ঘৰ চৰ অলপমান চাফ চিকুণ কৰিম। আপোনালোকে চাই থাকিব মই দিনটোত কি কি কৰোঁ, আপোনালোকক দেখুৱাই থাকিম। হেই গাইজ, গা পা ধুই আহি গ'লোঁ। এতিয়া বাজিছে 12:30। আৰু এতিয়া মায়ে লগাই থৈছে টিভি। আপোনালোককো দেখাই আছোঁ কি চাই আছে মায়ে। ये रिश्ता क्या कहलाता है। এতিয়া অকণমান ৰেষ্ট লওঁ, বহুত কাম কৰিলোঁ আজি, ভাগৰ লাগিছে। তাৰপিছত ভাত খাই আহি আছোঁ আপোনালোকৰ কাষলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাতৰ লগত আজি বৰ বিশেষ নাই, নিৰামিষে খালোঁ আজি। আজি বৃহস্পতিবাৰ যিহেতুকে আমাৰ ঘৰত মাছ মাংস নচলে। ভাত খাই মেলি আজৰি হ'লোঁ। ভাত খোৱা হ'লে 1-1.5 ঘণ্টামান হৈ গ'ল। তাৰপিছত অকণমান টিভি চালোঁ মাৰ লগত। এতিয়া আহি বহিছোঁ। আৰু এটা কথা ক'বই পাহৰিছোঁ, আজি মোৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে। তাইৰ নাম আল্পনা। আমি তাইক আলু বুলি মাতোঁ। তো আমি গোটেইকেইজনী ফ্ৰেণ্ডে মিলি তাইক ছাৰপ্ৰাইজ দিবলৈ প্লেন কৰিছিলোঁ, কিন্তু এতিয়া মানে গোটেইকেইজনী আহিব নোৱাৰিব চাগে।
তো মই যাম, আপোনালোকক দেখাই থাকিম তাইৰ বাৰ্থডেৰ। বেলেগ একো কৰিব নোৱাৰোঁ, ক'ভিডৰ কাৰণেতো মানে বহুতেই হেৰি কৰিব মানে ভয়ো লাগে আজিকালি যাবৰ কাৰণে, আৰু সিহঁতৰ ঘৰত এটা সৰু পোৱালিও আছে। তো মানে বেছি একো হেৰি কৰা নাই, এটা কেক বনাই আনিছোঁ তাইক ছাৰপ্ৰাইজ দিবলৈ। আপোনালোকক মই দেখাই থাকিম মই যেতিয়া ওলাই যাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষ হ'লে। এয়া হৈ গ'ল ৰেডি, বহুত লেট হৈ গ'ল মানে। ঘৰত আলহী আহিছিলে, এতিয়াও বহি আছে, কথা পাতিয়ে আছে। মাক বহাই থৈছোঁ আলহীৰ লগত। এতিয়া মই যাব লাগিব, যিহেতুকে কেকটো মোৰ তাতে আছে। তো বলক যাই থাকোঁ। এতিয়া কেইটা বাজিলে? 7:05 হ'লে। এতিয়া মই ওলাই যাওঁ কেকটো লৈ, চাই থাকক আপোনালোকে। মাস্কখন মেইন, মাস্কখনটো মাৰিব লাগিব। কৰোণাৰ দিনত মাস্ক নামাৰাকৈতো যাব নোৱাৰে ক'তো। মাস্কখন মাৰি ল'লোঁ, এতিয়া মই ওলাই যাওঁ। ৰাস্তাত আন্ধাৰো হৈছে, লাহে লাহে গৈ থাকিম, বেছি দূৰ নহয়, লগ পাই আছোঁ। গৈ আছোঁ আন্ধাৰ আন্ধাৰ ৰাস্তাইদি, বেছি দূৰত নহয় অৱশ্যে, ঘৰটো ওচৰতে। আমি ৰ'ব আহি পালোঁ আমি, তাইক দিম এতিয়া ছাৰপ্ৰাইজ, চাই থাকক আপোনালোকে। হেপী বাৰ্থডে টু ইউ। বাবা বহুত মানুহ, বহুত মানুহ। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ আলু। এয়া আমাৰ বাৰ্থডে গাৰ্ল। হাই। অলপ পিছত আমি কেক কাটিং কৰিম, আপোনালোকক দেখাই থাকিম, চাই থাকিব। মই যে কৈছিলোঁ সিহঁতৰ ঘৰত এটা পোৱালি আছে, এইটোৱে পুতলাটো। চাওকচোন ইমান মৰম লগা, সি ধুনীয়াকৈ খেলি আছে সি। কাটিং হৈ গ'ল, এতিয়া চাওঁ তাই কেনে লাগিল। কেক কাটি দুটা দুটা কেক কাটি কেনে লাগিল? বঢ়িয়া লাগে, ভাল লাগিল। বহুত বহুত থেংক ইউ দেই দেশী গাৰ্লছ। খালি গাৰ্লছ গিলা এই গা বেয়া লাগিল, বহুত বেয়া লাগিল। মনত হেল্ল' বন্ধু বান্ধৱীসকল, বাৰ্থডে খাই কেতিয়াবা আহিছিলোঁ। ভিডিঅ' কৰা নাছিলোঁ কাৰণ বাৰ্থডে খাই আহোঁতে দেৰিও হৈছিল, আৰু আহি অলপ ফ্ৰেছ হ'লোঁ, অকণমান মোবাইলটো চালোঁ। এতিয়া শুব টাইমে হ'ল, 10:30 বাজিছে। শুবৰ কাৰণে পূৰা ৰেডি হৈ লৈছোঁ। আপোনালোকে চাগে ভাবিছে মোৰ মাতটো কি হৈছে, কি কেনেকুৱা, মোৰ অৰিজিনেল মাতটোৱে এনেকুৱা নেকি? নহয়, মোৰ অৰিজিনেল মাতটো এনেকুৱা। এদিন আপোনালোকে গমেই পাইছে, মই ভিডিঅ'টি আৰম্ভণিতে কৈ দিছোঁ মোৰ আজি মাতটো বহুতেই বেয়া। মানে ঠাণ্ডা ফ্ৰিজৰ চৰ্বত খাই পিনে মোৰ এনেকুৱা অৱস্থা হৈছে। বহুত দিনে হ'ল মাতটো ভালে কৰিব পৰা নাই। মেডিচিনো খাইছোঁ, তথাপিও ভাল হোৱা নাই। যদি আপোনালোকৰ তাতে কিবা উপায় আছে জনাবচোন কমেণ্টৰ জৰিয়তে। মোৰ ইউটিউব চেনেলত মোৰ প্ৰথমটি ব্লগ হ'ব এইটো। যদি কিবা ভুল হয় আপোনালোকে কমেণ্ট কৰি জনাব। আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু ভাল লাগিলে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি মোৰ ভুল দেখা পাইছে বা কিবা যদি মই নক'ব লগা কৈছোঁ তেনেহ'লে মোক ক্ষমা কৰিব। অ'কে, গুড নাইট।